Hello and welcome back to my YouTube channel. নমস্কাৰ মই ফোনি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। তো গাইজ আজিৰ ভিডিঅ'টো মানে ইভিনিং টাইমৰ পৰা মানে ষ্টাৰ্ট কৰিলো কাৰণ মোৰ মানে মৰ্নিং টাইমত মানে মোৰ এক্সাম আছিল। সো মই এতিয়া জাষ্ট কেইমিনিটমান আগতে মই ঘৰত মানে আহি পালো এক্সাম দিম আৰু অৱশ্যে মোৰ এক্সাম ভালে হ'ল দিয়া। আৰু এতিয়া মানে ইভিনিং টাইমৰ পৰা যেহেতু ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ কিনো মই ইভিনিঙত কৰোঁ আপোনালোকে চাই থাককচোন। আৰু এতিয়া বিহুৰ প্ৰস্তুতি আপোনালোকৰ পিনে মানে কেনেকুৱা মানে চলি আছে। আমাৰ বাৰু আজি মানে পিঠা বনাব মায়ে। আৰু যেহেতু কাইলৈতো বিহু ন, সো তাৰ কাৰণে আমাৰ মানে ঘৰত মানে জেতুকা নাই। মোৰ ফ্ৰেণ্ডজনীক তাইক মানে কৈছিলোঁ মোক জেতুকা তুমি আনি দিবা। তাই ঘৰৰ পৰা লৈ আহিছে, মানে কলেজত আহিছিল এক্সাম দিবলৈ, তাতে মোক জেতুকাখিনি দি গ'লে মা। আৰু এইখিনি এইবাৰ এতিয়া মই লগাম, আজি নলগাওঁ নেকি, কালি লগাম কাৰণ এতিয়া পিচিব লাগিব। আৰু এতিয়া মা পিঠাগুড়ি কেনেকৈ খুন্দে আপোনালোকক দেখাই আছোঁ। গাইজ এতিয়া মোৰ মায়ে বৰা চাউলৰ পিঠা বনাই আছে, শুকান পিঠা। আৰু মই জেতুকা লগালোঁ। আৰু এতিয়া চাওকচোন মোক মানে মোৰ মানে ভণ্টিহঁতৰ বৰমায়ে জেতুকা লগাই দিল। আজি নলগাম বুলি কৈছিলোঁ, বাট মই আজি লগাই দিলে বৰমায়ে। আৰু মই ৰাইট হেণ্ডত লগাইছোঁ। এতিয়া ভাত খাই পিনে মানে লেফ্ট হেণ্ডত লগাম, মানে ৰাইট হেণ্ডত লগাব অকলে অলপমান অসুবিধা হয়, চ' মোক লগাই দিল। আৰু মানে গাইজ মানে জেতুকা লগাব লাগে কাৰণ জেতুকা মানে আয়ুৰ্বেদিক ফালৰ পৰা মানে বহুতো মানে বেমাৰ আজাৰ মানে নাইকিয়া কৰে, ৰদ মানে প্ৰতিৰোধ মানে কিবা কিবি যে মানে লগাব লাগে। আৰু আমাৰ বিহু বহাগ বুলি ক'লেতো কি মানে জেতুকাই মেইন, জেতুকা দুহাটত। হে গাইজ গুড মৰ্ণিং। কাৰণ কালি মানে মই ভিডিঅ'টো মানে তেনেকৈ থৈ দিলোঁ, মানে বনাব পাহৰিয়ে থাকিলোঁ। আজি ৰাতিপুৱা ষ্টাৰ্ট কৰিছোঁ। জাষ্ট মই গা পা ধুলোঁ আৰু চাওকচোন জেতুকাৰ মানে ৰংটোত কি ধুনীয়াকৈ লাগিছে ন। আৰু এতিয়াতো মই ক'তো নাযাওঁ, বা যদি আবেলি টাইমত ইভিনিং টাইমত ক'ৰবাত যাওঁ তেতিয়াহ'লে মানে ভিডিঅ'টো এনেকৈ কণ্টিনিউ কৰি থাকিম। আৰু যদি 1 মিনিট গছৰ ডালত শুনিছে? মানে গছৰ ডালত মানে কি ধুনীয়া লাগে না মাতটো। মানে বেকগ্ৰাউণ্ডত যদি এনেকৈ থ'ব পাৰোঁ তেতিয়াহ'লে ভাল লাগিব সাঁচি। গাইজ আৰু ভিডিঅ' নকৰোঁ, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। আৰু মই এতিয়া এইটো ক'ক'নাট ৱাটাৰ খাম, গতিকে আজিলৈ